এইটো হল আলেক্স ছাৰৰ কাহিনী। এইটো অকল কাহিনী নহয়, ইয়াৰ মাজত লুকাই আছে বহুতো অনুপ্ৰেৰণা। এজন দুখীয়া ঘৰৰ ল'ৰা পিছত গৈ ভাৰতৰ জনপ্ৰিয় শিক্ষক হৈ গ'ল। আলেক্স পাণ্ডে ছাৰ, যাক আমি ফিজিক্সৱালা নামেৰে জানো। কাহিনী ষ্টাৰ্ট হয় 1991 চনৰ 2 অক্টোবৰ তাৰিখে, যেতিয়া আলেক্স ছাৰৰ জন্ম এলাহাবাদৰ এটা দুখীয়া পৰিয়ালত হয়। তেওঁৰ দেউতা সতীশ পাণ্ডে এটা প্ৰাইভেট কণ্ট্ৰেক্টৰ আছিল আৰু তেওঁৰ মা ৰজত পাণ্ডে এজনী স্কুল টিচাৰ আছিল। সিহঁতৰ ঘৰৰ অৱস্থা বহুত বেয়া আছিল। যেতিয়া আলেক্স ছাৰ 3য় শ্ৰেণীত পঢ়ি আছিল, তেতিয়াই সিহঁতৰ ঘৰৰ আধা মাটি বিক্ৰী কৰি দিলে আৰু ক্লাছ 6 পোৱালৈকে সম্পূৰ্ণ ঘৰৰ মাটি বিক্ৰী কৰি পেলালে। ঘৰৰ এনেকুৱা বেয়া অৱস্থা দেখি আলেক্স ছাৰে ক্লাছ 8ত থাকোঁতেই টিউশ্যন পঢ়োৱা আৰম্ভ কৰি দিছিল। এজন 13-14 বছৰৰ ল'ৰা যিয়ে নিজে ষ্টুডেণ্ট, তেওঁ বেলেগক টিউশ্যন পঢ়াবলগীয়া অৱস্থা হৈ গৈছে কাৰণ ঘৰৰ টকাৰ অভাৱ। আলেক্স ছাৰ পঢ়াত বহুত ভাল আছিল। তেওঁ কোনো এটা নতুন বস্তু শিকাত বহুত আগ্ৰহ আছিল। ক্লাছ 12ৰ পিছতেই আলেক্স ছাৰে ইঞ্জিনিয়াৰিঙৰ তৈয়াৰী আৰম্ভ কৰি দিলে আৰু কানপুৰত মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়া শুনা আৰম্ভ কৰি দিছিল। কিন্তু আলেক্স ছাৰে কলেজটো পচন্দ কৰা নাই। তেওঁ ভাবিলে ইয়াত যি শিকাই আছে সেইটো মোৰ কাৰণে অদৰকাৰী। তাৰ পিছতেই তেওঁ কলেজ পঢ়া এৰি দিলে আৰু তেওঁ ভৰি দিলে ইউটিউবত। 2016 চনত ফিজিক্সৱালা নামেৰে এটা ইউটিউব চেনেল অ'পেন কৰিলে আৰু সেই সময়ত অকল ধনী মানুহৰ ল'ৰা ছোৱালীবোৰে ভাল কোচিং চেণ্টাৰত পঢ়িব পাৰিছিল, কিন্তু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে টকাৰ কাৰণে কোচিং চেণ্টাৰত পঢ়িব যাব নোৱাৰিছিল। সেই সময়তে আলেক্স ছাৰে ভাবিলে মই ইউটিউবত ফ্ৰীত পঢ়াম ষ্টুডেণ্টক, আৰু তেওঁ পঢ়োৱা আৰম্ভ কৰিলে। আলেক্স ছাৰে পঢ়োৱাৰ ষ্টাইল ইমান ধুনীয়া আছিল যে ষ্টুডেণ্টসকলে আলেক্স ছাৰক বহুত পচন্দ কৰিলে। সেই সময়ত আলেক্স ছাৰে ইউটিউবত মেথছ পঢ়াই আছিল আৰু লাহে লাহে তেওঁৰ ভিডিঅ' ভাইৰেল হ'বলৈ ধৰিলে। বহুত ষ্টুডেণ্ট আলেক্স ছাৰৰ ফেন হ'বলৈ ধৰিলে আৰু 2019লৈকে আলেক্স ছাৰৰ ইউটিউব চেনেল ছাকচেছফুলি ৰান কৰি আছিল। কিন্তু হঠাতে তেওঁ ভাবিলে, যদি হঠাৎ মোৰ চেনেল বন্ধ হৈ যায় তেতিয়া মই কি কৰিম? আৰু তেতিয়াই 2020 চনত ফিজিক্সৱালা নামেৰে এপছ আৰু ৱেবছাইট বনালে আৰু সেই সময়ত বাকীবোৰ কোচিং চেণ্টাৰে 2 লাখকৈ ফিজ লৈ আছিল, কিন্তু আলেক্স ছাৰে মাত্ৰ 4,000ত ফুল কোৰ্ছ দি দিছিল। লাহে লাহে ফিজিক্সৱালাৰ জনপ্ৰিয়তা বহুত বাঢ়ি গ'ল আৰু কোম্পানীৰ ভেলুৱেশ্যন 9,000 crore-লৈকে পাই গ'ল। আজিলৈকে ফিজিক্সৱালা কোচিং চেণ্টাৰত কোটি কোটি ষ্টুডেণ্টছ, টিচাৰ্ছ আৰু বহুতো অফলাইন কোচিং চেণ্টাৰো আছে। আলেক্স ছাৰৰ কাহিনী অকল কাহিনী নহয়, আমাৰ কাৰণে বহুত ডাঙৰ মটিভেশ্যন। এই কাহিনীটোৱে আমাক শিকায় যে এজন দুখীয়া ঘৰৰ ল'ৰা জীৱনত কষ্ট কৰি সফলতা কেনেকৈ অৰ্জন কৰিলে। যদি আলেক্স ছাৰে পায় তেন্তে আমি কিয় নোৱাৰিম? আমিও পাৰিম। অকল কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু আপোনালোকক জীৱনত কি হ'ব খোজে কমেণ্টত জনাব প্লিজ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।